নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। প্ৰথমতে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুদিনৰ মূৰত আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। দুৰ্গা পূজাৰ বজাৰ বুলি ওলাই আহিলোঁ অলপ। বহুদিনৰ মূৰত ভিডিঅ' দিলোঁ মই। বহুদিন ভিডিঅ' দিয়া হোৱা নাই, কাৰণ ল'ৰা ছোৱালী দুটাৰ অসুখ হৈছিলে, তাৰপিছত আকৌ এক্সাম চলিলে, এনেকৈ ৰৈ আছে ভিডিঅ' দিবলৈ। আমি গাড়ীৰ ভিতৰতে চিঙৰা খাব ধৰিলোঁ। গেটৰ বাহিৰ হৈয়ে চিঙৰা দেখিলোঁ। চিঙৰা দেখি তাকে এতিয়া খাব ল'লোঁ। গৈ থাকোঁতে চিঙৰা খাই গৈ আছোঁ। আমি এতিয়া গৈ আছোঁ V2, তাত বজাৰ কৰিম বুলি ভাবিছোঁ। যিহেতু বেছি বজাৰ নাই, সেইটো কাৰণে V2তে বস্তু ল'বলৈ ভাল। ল'ৰা ছোৱালীৰ বস্তু ল'ব ভাল, কাপোৰ ধুনীয়া পায়। আৰু ইয়াতে এইখিনিতে পূজা হয়, এইটো মণ্ডপ বনাই আছে। বাহিৰত ইমান ধুনীয়াকৈ বনাই আছে, কিন্তু ভিতৰৰ ফালে পেণ্ডেলটো সম্পূৰ্ণকৈ হোৱা নাই। আৰু এইখনে হ'ল V2, আহি পালোঁ আমি। গাড়ীৰ পৰা নামি ল'ম এতিয়া, লৈ ভিতৰলৈ সোমাম। আহকচোন ভিতৰত সোমাওঁ, কিনো আছে দেখুৱাওঁ আপোনালোকক। তজুৱে কৈ আছে, লিফ্টত উঠি কৈ আছে মোৰ ডৰ লাগি আছে, এনেকৈ কৈ আছে। তাৰপৰা সি অলপ ভয় কৰিছে। এতিয়া আমি বজাৰ কৰোঁ, বজাৰ চাওঁ। এয়া ল'লোঁ চুনা আৰু তজুৱে কাপোৰ ল'লোঁ। যিহেতু এতিয়া ঠাণ্ডা পৰিছে, ইয়াতেতো পৰিছে, আমাৰ ফালে বাৰু ইমান পৰা নাই, কিন্তু ইয়াতে খুব বেছি ঠাণ্ডা পৰিছে। সেইটো কাৰণে হাত দীঘল কাপোৰে ল'লোঁ। আৰু তজুৱে কান্দি আছে, তাক গাড়ী লাগে, কেৱল গাড়ীয়ে লাগে, সেইটো কাৰণে সি কান্দি আছে। আৰু এয়া পানী বটল ল'ব তজুৱে, তাক পানী বটল লাগে স্কুলৰ। সিহঁতৰ লগত বজাৰ কৰিবলৈ বৰ টান, বিশেষকৈ তজুৱে বৰ দিগদাৰ কৰে। আৰু এইজনী মিষ্টি, এইজনী ইয়াতে এনেকৈ খেলি আছে চেণ্ডেল খুলি লৈ। আৰু এয়া মিষ্টিৰ মাক আৰু এই মিষ্টিৰ পাপাক। তাৰপিছত বজাৰ কৰা হোৱাৰ পিছত ভাবিলোঁ আইচক্ৰীম খাওঁ। তাকে এতিয়া আইচক্ৰীম খাব ল'লোঁ। যিহেতু দুপৰীয়া টাইমত গৈছিলোঁ আমি, এতিয়া ভাত খাই লওঁ। একেবাৰে ভাত খায়ে ঘৰত যাম। এয়া ভাত খাই লৈ আমি আহিলোঁ। এয়া আমাৰ কেম্পৰ মাজেৰে গৈ আছোঁ। আপোনালোক সকলোকে আকৌ এবাৰ দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালোঁ। হেপী দুৰ্গা পূজা অল। আৰু আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই।